নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অসমীয়া টেক ইউটিউব চেনেল টেক এপৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছেনে? যদি আছে, আপোনালোকে বাৰু জানেনে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড যে নতুনকৈ লিংক কৰিব লাগে? অৰ্থাৎ ভাৰত চৰকাৰৰ নতুন নিয়ম অনুসৰি আপোনাৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নকৰিলে আপোনাৰ পেন কাৰ্ডৰ ভেলিডিটি নাইকিয়া হৈ যাব। যদি আপুনি পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে এই ভিডিঅ'টো চাই থাকক। মই আপোনালোকক কেনেধৰণে পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগে সেইটো ষ্টেপ বাই ষ্টেপ বুজাই দিম। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিবলৈ প্ৰথমে যিকোনো এটা ব্ৰাউজাৰত চাৰ্চ কৰক ই ফিলিং বুলি। তাৰপিছত দেখিব এনেকুৱা এটা ৱেবছাইট, ডেস্কটপ ছাইট অন কৰি ল'ব সুবিধাৰ বাবে। তাৰপিছত আপুনি 4 নম্বৰ অপশ্যনটো যোনটো লিংক আধাৰ বুলি আছে তাতে ক্লিক কৰক। দেখিব তাতে আপোনাৰ পেন, আধাৰ নম্বৰ আৰু আপোনাৰ নাম টাইপ কৰিবলৈ আহিব। সেইটো ফিল কৰাৰ পিছত নেক্সট এটা কেপচা টাইপ কৰিব আহিব আৰু তাৰ ওপৰত দেখা পাব যে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি আছে আপোনাৰ আধাৰ কাৰ্ডত যদি অনলি ইয়েৰটো আছে তেনেহ'লে আপুনি তাত ক্লিক কৰিব, নেক্সট কেপচা ফিল কৰিব। তাৰপিছত আপুনি লিংক আধাৰ বুলি যোনটো অপশ্যন আছে তাত ক্লিক কৰিব। তাৰপিছত দেখা পাব যে ইয়ৰ ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UIDAI ফৰ ভেলিডেশ্যন অফ আধাৰ, প্লিজ চেক দ্য ষ্টেটাছ লেটাৰ বাই চেকিং অন লিংক আধাৰ হাইপাৰ লিংক ইন দ্য হোম পেজ। আপোনাক হোম পেজত যাবলৈ অনুমতি দিছে। আপুনি হোম পেজত ক্লিক কৰিব, ওপৰতে দেখা পাব লেফ্ট ছাইডে। পুনৰবাৰ আপুনি লিংক আধাৰ বুলি 4 নম্বৰ যোনটো অপশ্যন আছে তাত ক্লিক কৰিব। পুনৰ আপুনি পেন নম্বৰ আৰু আধাৰ নম্বৰ টাইপ কৰিব লাগিব। পেন নম্বৰ আৰু আধাৰ নম্বৰ টাইপ কৰাৰ পিছত ভিউ লিংক আধাৰ ষ্টেটাছ বুলি যোনটো অপশ্যন থাকিব তাত ক্লিক কৰিব লাগিব। এনেধৰণে আপুনি পেন নম্বৰ আৰু আধাৰ নম্বৰ টাইপ কৰক। তাৰপিছত মেছেজ আহিব যে ইয়ৰ পেন ইজ লিংক টু আধাৰ, মানে আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক হৈ গৈছে। ধন্যবাদ সকলোকে এই ভিডিঅ'টো চোৱাৰ বাবে। নিশ্চয় এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' প্ৰথমেই পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক আৰু কমেণ্ট কৰক, বন্ধুৰ লগত শ্বেয়াৰ কৰক। আজিলৈ ইমানেই, ধন্যবাদ।